হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। আজি হ'ল শনিবাৰ আৰু এতিয়া বাজি আছে 11:30 আৰু আমি হঠাতে প্লেন কৰিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ বুলি। যিহেতু জীৱনত বহুতো আপছ এণ্ড ডাউনছ চলি আছে আৰু কাইলৈ যিহেতু দেওবাৰ, কাৰণ দেওবাৰে আমাৰ দুয়োজনেই স্কুল কলেজ বন্ধ থাকে আৰু বিশেষ একো কামো নাই, সেইটো কাৰণে আমি ভাবিলোঁ যে মহাদেৱ শিৱৰ ওচৰত গৈ প্ৰাৰ্থনা কৰোঁ যে আমাৰ আগন্তুক জীৱনটো আৰু ভাল হওক, যিমানবোৰ দুখ চলি আছে গোটেই দুখবোৰ যেন নাইকিয়া হৈ যায়। তাৰ কাৰণে আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম বুলি ওলালোঁ আৰু লগতে আপোনালোককো লৈ যাওঁ আমাৰ লগতে। ব'লক আমাৰ লগতে এই যাত্ৰাৰ সহভাগী হওক। এদিনৰ কাৰণে ওলাইছোঁ যদিও বেগটো ভালকৈ পেক কৰি লৈছোঁ। তাত মোৰ কেইটামান কাপোৰ কানি, এখেতৰ কাপোৰ কানি, লগতে টুকটুক আৰু বাৰ্বিৰ খোৱা বস্তু লৈ লৈছোঁ যাতে সিহঁতৰ খাবৰ বাবে একো অসুবিধা নহয়। টুকটুক আৰু বাৰ্বিকো ভালকৈ কাপোৰ পিন্ধাই লৈছোঁ যাতে সিহঁতৰ ঠাণ্ডা নালাগে, আৰু ইহঁতৰ ঠাণ্ডা লাগিলে অলপতেই বমি হয়। টুকটুক আৰু বাৰ্বিক মই পিন্ধাবৰ কাৰণে বেবী কাপোৰ আনি দিছোঁ। সিহঁতৰ পেটছৰ কাপোৰো থাকে, কিন্তু বেবী কাপোৰবোৰ বেছি কমফৰ্টেবল হয়। ইমানখিনি প্ৰিপেৰেশ্যন কৰিয়ে আমি ওলালোঁ নগাঁৱলৈ বুলি। টুকটুক আৰু বাৰ্বিও বুজি পাইছে যে আজি আমি বহুত দূৰলৈ ফুৰিবলৈ যাম বুলি। সিহঁতৰ ফূৰ্তিত ক'বই নোৱাৰা হৈ গৈছে আৰু সিহঁতি উঠাৰ লগে লগে কিন্তু গাড়ীখন ষ্টাৰ্ট কৰিবই লাগিব। আৰু এনেকৈ আমি গোটেই ৰাতি ট্ৰেভেল কৰি থাকিলোঁ নগাঁৱলৈ বুলি। অকণমান হাঁহি ফূৰ্তি, অলপ গান বাজানা, আৰু মই কিন্তু লখিমপুৰ পাৰ নহওঁতেই কিন্তু টোপনিয়াই গ'লোঁ গোটেই ৰাস্তাটো, আৰু সেইটো কাৰণে ৰাস্তাৰ ভিডিঅ' আমি বনাব নোৱাৰিলোঁ। আৰু ৰাতিপুৱা আমি প্ৰায় 5:30মান বজাত আমি গৈ নগাঁও পালোঁগৈ, আৰু নগাঁও আমি খুৰাহঁতৰ ঘৰতে গা পা ধুই ৰেডি হৈ আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম। আমি আহি নগাঁও পালোঁহি আৰু ইয়াতে আহি আমি গম পালোঁ যে ইয়াত ৰহা চকীত অখণ্ড ভাগৱত হৈ আছে। ৰহাত খুৰাহঁতৰ ঘৰ, আৰু আমি ৰহা চকীৰ অখণ্ড ভাগৱতৰ ভাগো লৈ যাওঁ। নিজকে যে বহুত লাকি যেন অনুভৱ কৰিছোঁ, কিয়নো আমি আহিছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু লগতে ৰহা চকীৰ অখণ্ড ভাগৱতত আমি চাকি এগছ জ্বলোৱাৰ সৌভাগ্য পালোঁ। তাৰে অলপ ভিডিঅ' আপোনালোকৰ কাৰণেও কৰিছোঁ, চাওকচোন। ভাগৱতৰ এই ডেক'ৰেশ্যনবিধ চাওকচোন, কিমান যে ধুনীয়া লাগিছে। গোটেই ডেক'ৰেশ্যনটো কিন্তু কলপটুৱাৰে কৰা হৈছে। পদুমৰ পাহিৰ মাজত চাকি গছি, মানে জ্বলি থকা চাকি গছি, কিমান ধুনীয়া লাগিছে, ভিডিঅ' নকৰিয়ে নোৱাৰিলোঁ। নামঘৰত চাকি এগছি জ্বলাই আৰু দক্ষিণা দি আমি যাবলৈ ওলাইছিলোঁ। তেনেকুৱাতে গোপিনীসকলে ক'লে যে অলপ সময় বহি পাঠভাগ শুনি যাবলৈ, মনৰ শান্তি বৃদ্ধি হয় হেনো, আৰু আমি অলপ সময় বহি পাঠভাগ শুনি আহিলোঁ। গাঁৱৰ মহিলাসকলেও ঘৰে ঘৰে লাড়ু পিঠা বনাই ভাগৱতলৈ অহা অতিথিসকলক চাহৰ যোগান ধৰিছে। লাড়ু পিঠাভাগ খাই বহুত ভাল লাগিল, বহুত টেষ্টি আছিল। ভাগৱতলৈ গৈ মনটো ইমানেই ভাল লাগিলে যে প্ৰথমতে আমি ঠিক কৰিলোঁ যে বৰদোৱালৈ যাওঁ বুলি। তাৰপিছতে আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈ আমি লখিমপুৰলৈ ঘূৰি যাম, কাৰণ বৰদোৱা আজিলৈকে মই যোৱা নাই আৰু কেতিয়া অহা সম্ভৱ হয় নাজানো। সেইবাবে ভাবিলোঁ প্ৰথম বৰদোৱালৈ যাওঁ, আৰু এয়া আমি বৰদোৱাত সোমালোগৈ। বৰদোৱা থান অসমৰ ভিতৰত কিন্তু এখন বহুত পবিত্ৰ ঠাই, যিখন ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজৰ শৈশৱ, কৈশোৰ আৰু নিজৰ কৰ্মজীৱন পাৰ কৰিছিলে। এই ঠাই নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ আঁতৰত আছে। কোৱা হয় যে এই থান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজেই স্থাপন কৰিছিল, আৰু প্ৰথমখন স্থাপন কৰা থানেই হ'ল বৰদোৱা থান। এই থানৰ পবিত্ৰতা ইমান দিনে শুনি আহিছিলোঁ,
আজি যেতিয়া নিজে থানখনলৈ গৈ আছোঁ, এটা বুজাব নোৱাৰা অনুভৱ। আপোনালোক যেতিয়া ইয়ালৈ আহিব, আপোনালোকে নিজেই গম পাব এই থানৰ মাদকতা। যিসকলে আহিছে অলৰেডি জানেই চাগে, আৰু যিসকলে অহা নাই যিমান পাৰে সোনকালে এই থানলৈ আহিব। ৰাস্তা দি গৈ থাকোঁতেই ইয়াৰ পবিত্ৰতা আপোনালোকে গম পাব। আৰু এয়া আমি আহি বৰদোৱা থান পালোহি। এইখনেই হৈছে বৰদোৱা থানৰ মেইন গেটখন। ইয়াত কিন্তু পাৰ্কিঙৰো বহুত ভাল ব্যৱস্থা আছে। ৰাস্তা পদূলিও ভাল, আপোনালোকে আহি বহুত ভাল পাব। বৰদোৱা থানৰ প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষজনাই 1494 AD, মানে 1494 খ্ৰীষ্টাব্দীত। কোৱা হয় যে মহাপুৰুষজনাই এই থান প্ৰতিষ্ঠা কৰিছিল নিজৰ 12 বছৰজোৰা তীৰ্থভ্ৰমণ সমাপ্ত কৰি। বৰদোৱা থানেই হৈছে শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰৰ প্ৰথমটো অনুষ্ঠান, আৰু ইয়াৰ পৰাই তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰচলন কৰিছিল। আৰু এয়া আপোনালোকে ভিডিঅ'ত দেখি থকা সোঁফালে হৈছে বৰনামঘৰ আৰু বাওঁফালে হৈছে সৰু নামঘৰ। আমি যাওঁতে সৰু নামঘৰত প্ৰসংগ কৰি থকা শুনিবলৈ পাইছিলোঁ। মেইন সত্ৰ কৃষ্ণ বাসুদেৱ এয়াই হৈছে বৰদোৱা থানৰ বৰনামঘৰ। ইয়াতেই মহাপুৰুষদেৱে তেওঁৰ ভক্তসকলৰ লগত নিয়মীয়াকৈ নাম প্ৰসংগ কৰিছিল। তেওঁৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কেন্দ্ৰ হিচাপে এই নামঘৰ অসম বিখ্যাত। বৰনামঘৰ বা কীৰ্তনঘৰৰ কাষতেই আছে 600 বছৰীয়া পুৰণা এজোপা শিলিখা গছ। সেই শিলিখা গছজোপা মহাপুৰুষজনাই নিজেই ৰুইছিলে। বহুত মানুহৰ ভিৰৰ বাবে তাত ফটো বা ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। আৰু এয়া আমি গৈ আছোঁ আকাশী গংগালৈ। কীৰ্তনঘৰ বা বৰনামঘৰৰ পৰা আকাশী গংগালৈ গৈ থাকিলে আপোনালোকে বিশেষ কিছুমান কাৰ্যালয় পাব, যেনে দূৰৰ পৰা যোৱা লোকসকলৰ বাবে কাপোৰ সলোৱা ঘৰ, প্ৰশাসনিক নিয়ন্ত্ৰণ কাৰ্যালয়, ধৰ্মীয় কাৰ্যালয় ইত্যাদি। আকাশী গংগালৈ গৈ আছোঁ যেতিয়া আকাশী গংগাৰ কিছু কথা কওঁ শুনক। আকাশী গংগা নামৰ পুখুৰীটো বিখ্যাত কিয়নো মহাপুৰুষজনাই এই পুখুৰীটো পানী অভাৱ পূৰণৰ বাবে খন্দাইছিল। বটগছ এজোপাৰ কাষতে খন্দোৱা হৈছিল পুখুৰীটো, আৰু মহাপুৰুষজনাই গংগাৰ আহ্বান কৰাৰ পাছতেই পুখুৰীটো পানীৰে পৰিপূৰ্ণ হৈছিল। আৰু এয়া পুখুৰীলৈ গৈ থাকোঁতে বাওঁফালৰ দেৱালত দেখিব এনেকুৱা ধুনীয়া আলোকচিত্ৰ। আৰু লগতে আকাশী গংগাৰ পাৰতে আছে আই খেৰসূতী নামৰ এটা সাংস্কৃতিক মঞ্চ। যিহেতু আমাৰ নগাঁও অহাৰ মেইন মটিভ আছিল মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ, সেইবাবে বৰদোৱা থানত বেছি দেৰি নকৰি আমি মন্দিৰলৈ জাৰ্ণি আৰম্ভ কৰিলোঁ। আৰু বৰদোৱাৰ পৰা মন্দিৰলৈ 1 ঘণ্টামান জাৰ্ণি কৰি আমি আমাৰ লক্ষ্যৰ স্থান পালোগৈ। আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোগৈ। ধূপ চাকি প্ৰসাদ লৈ আমি মন্দিৰৰ ফালে আগবাঢ়িলোঁ। মহামৃত্যুঞ্জয় মন্দিৰ শিৱভক্তসকলৰ বাবে এক অমূল্য আশীৰ্বাদ। নগাঁও ডিষ্ট্ৰিক্টৰ পুৰণি গুদামৰ ফালে আছে মন্দিৰটো। মন্দিৰটোৰ এটি বিশাল শিৱলিংগ আকৃতিত বনোৱা হৈছে, আৰু সেইবাবে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ হিচাপে খ্যাতি পাইছে। 126 ফিট ওখ মন্দিৰটো। চাকি ধূপ জ্বলাই আৰু ভগৱানৰ আগত আশীৰ্বাদ বিচাৰি, যি মনোকামনা বিচাৰি আমি মহামৃত্যুঞ্জয়লৈ আহিছিলোঁ, বিশেষকৈ মই সেই আশীৰ্বাদ বিচাৰি ভগৱানৰ আগত চাকি এগছ আগবঢ়ালোঁ। বৰদোৱা থানৰ কতেও মহামৃত্যুঞ্জয় মন্দিৰতো আছিলে বহুত ভিৰ। দেওবাৰ বুলিয়ে কিজানি, কাৰণ দেওবাৰে সকলোৰে বন্ধ বাৰ থাকে আৰু বহুত দূৰৰ দূৰৰ পৰা মানুহে গাড়ী লৈ মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলে, যেনেকৈ বৰদোৱাতো গৈছিলে।
চাকি ধূপ জ্বলাই শিৱলিংগৰ চাৰিওফালে 3বাৰকৈ পৰিক্ৰমা কৰিলোঁ। আৰু আমি যাওঁতে যিহেতু দেৰি হ'ল সেইবাবে মন্দিৰৰ দৰ্জা বন্ধ আছিলে আৰু তাত গৈ গম পালোঁ যে 1:30 বজাত আকৌ মন্দিৰৰ দৰ্জা খোলা হ'ব। আমি অলপ সময় ৰ'লোঁ আৰু 1:30 বজাৰ লগে লগে মন্দিৰৰ দৰ্জা খুলি দিয়া হ'ল। আৰু মন্দিৰৰ দৰ্জা খোলাৰ পিছতে ভিতৰলৈ সোমাই আমি দেখিলোঁ যে মন্দিৰৰ ভিতৰৰ ৱালবোৰতে মহাদেৱ শিৱৰ গোটেই জীৱনীবোৰ ছবিৰে অঁকা আছে। মন্দিৰৰ ভিতৰলৈ গৈ মনত যিমানবোৰ দুখ আছিলে গোটেই দুখবোৰ কিন্তু নাইকিয়া হৈ গ'ল। তথাপিতো মনত এটা দুখ থাকি গ'ল যে শিৱলিংগত পানী ঢালিবলৈ নাপালোঁ, কাৰণ পিছবেলা লিংগত পানী ঢালিব নাপায়। মন্দিৰৰ ভিতৰখন বেছি ডিটেইলত ভিডিঅ' কৰা নাই, কাৰণ আপোনালোকে যেতিয়া ইয়ালৈ আহিব তেতিয়া বেছি ভালকৈ মন্দিৰখন চাব। আৰু এয়াই হৈছে মহামৃত্যুঞ্জয় শিৱলিংগ। ইমানতেই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা বিদায় ল'লোঁ। মনত বহুত শান্তি আৰু নিজকে বহুত লাকি বুলিও ভাবিছোঁ, কাৰণ আমি আহিছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। মহামৃত্যুঞ্জয় মন্দিৰলৈ আহি আমি নগাঁও ৰহাচকীৰ অখণ্ড ভাগৱতত চাকি এগছ জ্বলাবলৈ সুবিধা পালোঁ আৰু লগতে বৰদোৱা থানলৈও যোৱাৰ সুযোগ পালোঁ। নিজকে বহুত লাকি লাগিছে আৰু ঘূৰি আহোঁতে বহুত ডাঙৰ এজাক বৰষুণো পালোঁ। অকণমান গাড়ীৰ খিৰিকীখন খুলি বৰষুণৰ আনন্দও ল'লোঁ। বহুত ভাল লাগিছে। এনেও বহুত দিনৰ পৰা বৰষুণত তিতিয়ে আছোঁ, জ্বৰ হ'ব বুলিও ভয় লাগিছে। আহি থাকোঁতে হাইৱে কাষৰ ধাবা এখনত সোমাই ভাতো খাই ল'লোঁ। ধাবাখনৰ মানুহখিনিৰ ব্যৱহাৰ পাতিও বহুত ভাল আছিলে আৰু ধাবাখন বহুত চাফাও। আপোনালোকে আহিলে পাৰিলে সোমাব। ধাবাখনৰ নাম হ'ল হোটেল গণপতি, নতুনকৈ খোলা হৈছে। আৰু তাতে অলপ সময় ৰেষ্টটো ল'লোঁ, কাৰণ ভাইটিজনে গোটেই ৰাতিটো গাড়ী চলাইছেই। এই ৰহা, এই বৰদোৱা, এই বোলে মহামৃত্যুঞ্জয় মন্দিৰ গোটেই দিনটো চলাই আছে। সেইকাৰণে অকণমান সময় ৰেষ্ট লৈ আকৌ আমি লখিমপুৰৰ ফালে আগবাঢ়ি আহিলোঁ। এনেকৈ বৰষুণে আহি আমি লখিমপুৰ পালোঁহি। প্ৰায় 11টামান বাজিল আমাৰ লখিমপুৰ পাওঁতে, কাৰণ ধাৰাসাৰ বৰষুণ। মাজে মাজে অলপ ৰৈ মেলিও আহিছোঁ। ইমানেই বৰষুণ যে গাড়ী চলাব পৰা নাছিলে। আৰু বাটত আহি থাকোঁতে কবিতা এটা কিন্তু খুব মনত পৰিছিলে। Rain, rain, go away, come again another day, little Johnny wants to play. ইমানেই আছিলে আমাৰ নগাঁও জাৰ্ণিটো। মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈ আমি কেনেকৈ বৰদোৱা পালোঁগৈ, সকলোবোৰ আপোনালোকে ভিডিঅ'ত দেখিলে। কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু লগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট যে মোৰ ভিডিঅ' দিওঁতে বা এডিটিং কৰোঁতে কিবা এটা ভুল হ'ব পাৰে বা ভাল হৈছে নে বেয়া হৈছে, আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব, যিহেতু মই ইউটিউবত নতুন। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।